क'क्राझार मख्रापारानि SAM कलेज अफ नार्सिंआ सानथामनि हाबाफारिजों मुलुगनां नार्स सान फालिदों। मुलुगनां नार्स सानजों लोब्बा लाखिनानै क'क्राझार मख्रापारानि SAM कलेज अफ नार्सिंआव हारिमु, थुनलाइ आरो गेलेनाय बादायलायनाय बायदि हाबाफारि लाफानायखौबो नुनो मोननाय जादों। गोदान आदबजों नार्सिं खालामनाय गायसनगिरि फ्लरेन्स नाइटिंगेलनि जोनोम सान 12 मेखौ लोब्बा लाखिनानै बोसोरफ्रोमबो सारा मुलुगावनो नार्स सान फालियो। बेबायदिनो दिनैनि सान 12 मेखौनो नोजोर बोनानै दाब दाब जायगायाव फालिनाय बायदि SAM कलेज अफ नार्सिंआबो मेहेरगोनाङै मुलुगनां नार्स सान फालिदों। SAM कलेज अफ नार्सिंनि नार्स सान फालिनायावनो SAM कलेज अफ नार्सिंनि गोरायुं रुनिला मोसाहारि आरो SAM कलेज अफ नार्सिंनिनो मासिगिरि डक्टर हुसना आरा बेगमाबो जर'खायै बाहागो लादों। 12 মেটো আমাৰ নাৰ্ছিঙৰ কাৰণে বহুত ডাঙৰ ডে। আমি সেইটো দিনটো নাৰ্ছিঙৰ ফাউণ্ডেশ্যন হিচাপে সেই দিনটো আমি চেলিব্ৰেট কৰোঁ। অকল আমাৰ অসমত যে চেলিব্ৰেট কৰিছোঁ সেইটো নহয়, গোটেই ইণ্ডিয়া গোটেই ৱৰ্ল্ডতে সেই দিনটো আমি ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে হিচাপে আমি চেলিব্ৰেট কৰা হয়। আৰু প্ৰত্যেক বছৰতে আমি সেই দিনটো কেতিয়াও মিছ নকৰাকৈ আমি সেই দিনটো আমি নাৰ্ছেছ উইক নহ'লে স্কুল উইক হিচাপে আমি সেইটো দিনটো আমি ভাল মনেৰে আৰু উৎসাহিত মনেৰে আমি সেই দিনটো পালন কৰোঁ। নাৰ্ছিঙৰ বিষয়ে নাৰ্ছিং হৈছে নাৰ্ছৰ ফুল মিনিংটোৱে হৈছে N নবেলিটি, U আণ্ডাৰষ্টেণ্ডিং, S চিম্পেথেটি, N নবেলিটি, U আণ্ডাৰষ্টেণ্ডিং, R ৰেছপনচিবিলিটি, S চিম্পেথেটি এণ্ড E ইকুৱেলিটি। সেইকাৰণে নাৰ্ছ হ'লে যদি আমি নবেলিটি হিচাপে চবকে মৰম ভাৱ দেখুৱাই আৰু চবৰ জীৱনটো পেচেণ্টৰ লাইফটো আমি চিন্তা কৰিব লাগিব, বুজিব লাগিব, আকৌ পেচেণ্টটো আমি কেনেকৈ কেয়াৰ কৰিব লাগিব সেইটোৰ বিষয়ে আমি ৰেছপনচিবিলিটি ল'ব লাগিব। আৰু নাৰ্ছিঙৰ প্ৰতি আমাৰ চিম্পেথেটি মৰম ভাৱটো থাকিব লাগিব। আৰু গোটেই বেমাৰীকে আমি ইকুৱেলিটি হিচাপে আমি সমানভাৱে আমি ট্ৰিটমেণ্টটো দিব লাগে। আপুনি যে কোনোবা এজন বেলেগ মানুহ নহ'লে বেলেগ জাতি, বেলেগ ধৰ্ম, সেইটো হিচাপত আমি কেতিয়াও পেচেণ্টক আমি ডিভাইড কৰি পেলাই চাব নালাগে। গোটেই আমাৰ কাৰণে মানুহ, চবেই মানুহক সমানে সৃষ্টি কৰিছে ভগৱানে। সেইকাৰণে আমি মানুহ হিচাপে চবকে ভালকৈ ট্ৰিটমেণ্ট দিব লাগে। সেইটোৱে হৈছে আমাৰ নাৰ্ছিঙৰ মেইন এম। আজিৰ প্ৰগ্ৰামটো হৈছে আমাৰ ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে। গতিকে আমি সেই ডেটো 12 ডেৰ বাহিৰেও আমি সদায় 3 দিনৰ পৰাই আমি আৰম্ভ কৰোঁ। সেইটো সময়ত আমি স্কুল উইক হিচাপে আমি চেলিব্ৰেশ্যন কৰোঁ। আমি ফাৰ্ষ্টতে আমি সেনেকৈ খেলা ধূলা আৰম্ভ কৰোঁ। তাৰপিছতে মাজত আমি সেনেকৈ ডেন্স কম্পিটিশ্যন, ভেকচিন শ্ব' সেনেকৈ কৰোঁ। আৰু লাষ্ট দিনাখন আমি সেইটো দিনটো ফ্লৰেন্স নাইটিংগেলটো আমাৰ ফাউণ্ডেশ্যন হিচাপে আমি তেখেতক সন্মান দি পেলাই সেই দিনটো আমি ভালকৈ পালন কৰা হয়। বহুত আশা আৰু সপোন লৈ আমি 2011 চনত কিছুমান স্থানীয় মানুহৰ সহযোগিতাত আৰু অনুপ্ৰেৰণাত আমি আৰম্ভ কৰিছিলোঁ এই কলেজখন। আৰু আপোনালোকৰ আশীৰ্বাদত আজি কলেজখন আগবাঢ়ি গৈছে। আৰু হয়তো আমি আমাৰ কলেজৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী ওলাব সিহঁতক আমি উপযুক্ত শিক্ষা দি পেলাই আমাৰ যিবিলাক স্থানীয় আমাৰ মেডিকেল কলেজেই হওক বা যিবিলাক প্ৰাইভেট হস্পিটেল আছে তেওঁলোকক যাতে আমি এটা নাগৰিক দিব পাৰোঁ, এটা যাতে সম্পদ দিব পাৰোঁ, তাৰ কাৰণে সদায় আমাৰ দায়িত্ব আছিলে, আছে আৰু থাকিবই। আজি নাৰ্ছিং ডে পালন কৰিব লাগে। হয়, খুব ক'বলৈ গ'লে এই কলেজখন আমাৰ মই ব্যক্তিগতভাৱেতো দ্বিতীয় সন্তান বুলিয়ে ভাবোঁ। কাৰণ সদায় এই কলেজখনৰ কথা সদায় মনত থাকে। আৰু নাৰ্ছিং প্ৰফেশ্যনটো যিহেতু মই নাৰ্ছিং প্ৰফেশ্যনৰ নহয়, মই হিউমেনিটিজ গ্ৰাউণ্ডৰ, কিন্তু কেতিয়াবা এনেকুৱা লাগে যে নাৰ্ছিং প্ৰফেশ্যনটোৱে আটাইতকৈ মহান প্ৰফেশ্যন নেকি। এটা ভাষাত বুজোঁ যে নাৰ্ছিং কাৰোবাক কেয়াৰ লোৱা। আৰু দেখিছোঁ তাহাঁতক যেতিয়া পেচেণ্ট, আমাৰ ষ্টুডেণ্টবিলাক যেতিয়া পেচেণ্ট চাবলৈ যায় সিহঁতি আৱেগিক হৈ পৰে। আজি মেম পেচেণ্টটো ঢুকালে বুলি মোৰ ষ্টুডেণ্ট এজনী দেখিছোঁতো তাহাঁতে 2 দিন ভাত খোৱা নাছিলে। গতিকে সেই চেঞ্চটো যিটো প্ৰফেশ্যনত আছে সঁচাকৈ মহান। আৰু সেইকাৰণেই হয়তো ফ্লৰেন্স নাইটিংগেলৰ নাম কোনেও পাহৰিব নোৱাৰে। আৰু তেখেত আজি মৰিও অমৰ।
ছেম কলেজ অফ নাৰ্ছিং হৈছে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল আৰু আছাম নাৰ্ছিং কাউন্সিলৰ দ্বাৰা অনুমোদিত, লগতে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এখন অনুষ্ঠান, য'ত আমাৰ GNM আৰু NM আমি দুটা ডিপ্ল'মা কোৰ্চ চলাই আছোঁ। চিটৰ সংখ্যাটো সদায় ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ ওপৰত সদায় ডিফাৰ হৈ থাকে, সলনি হৈ থাকে। আমাৰ প্ৰথম ষ্টাৰ্টিঙত আমি 60টা আৰু 60টা চিট লৈ পেলাই GNM আৰু NMত আমি ষ্টাৰ্ট কৰিছিলোঁ। তাৰপিছত এই বছৰত আমাৰ 40টা আৰু 30টা আমি চিট পাইছোঁ, আৰু এতিয়ালৈকে আমাৰ আধা সংখ্যক চিট ফিল আপ হৈ গৈছে। আৰু এইবাৰ আমি বিশেষকৈ আমাৰ যিসকল স্থানীয় ল'ৰা ছোৱালী আছে তাহাঁতৰ কাৰণে GNMতো বহুতখিনি এক্সপেণ্ডিচাৰ আহে, কাৰণ কেইবাটাও 7টামান লেব থাকে, ফাউণ্ডেশ্যন লেব, আপোনালোকৰ OBG লেব, পেডিঅ'ট্ৰিক লেব, কম্পিউটাৰ লেব, নিউট্ৰিশ্যন লেব, সেই লেববিলাকক মেইনটেইন কৰোঁতে বহুতখিনি এক্সপেণ্ডিচাৰ আহে। গতিকে GNMৰ যিটো ফিজ আমি সেইটো অকণমান নমিনেল ৰাখিবলৈ চেষ্টা কৰিছোঁ, আৰু NMৰ ক্ষেত্ৰত আমি কেৱল মাত্ৰ 55,000 টকাত আমি আগবঢ়াইছোঁ, যাতে দুখীয়া মেধাৱী ল'ৰা ছোৱালীখিনি হোষ্টেলত যদি থকাত অসুবিধা হয় তেওঁলোকে নিজে ঘৰত থাকিও কেৱল মাত্ৰ ক্লিনিকেলৰ সময়ত আমাক অকণমান সহায় সহযোগিতা কৰি যাতে কৰিব পাৰে, সেইটো অফাৰ আমি আগবঢ়াইছোঁ। আৰু যদি কোনোবাই কৰিব খোজে আৰু এটা আমি ৰাখিছোঁ, যিহেতু নাৰ্ছিং কাউন্সিলৰ মতে অৰ্হতা হ'ব লাগে হায়াৰ ছেকেণ্ডেৰীত 40%, কিন্তু আমাৰ ST SC ল'ৰা ছোৱালীখিনিৰ কাৰণে 35% হ'লেও তেওঁলোকে এডমিশ্যন পায়। গতিকে আমি এতিয়ালৈকে আমি এণ্ট্ৰেঞ্চ পাতা নাই, কাৰণ যিহেতু আমাৰ ল'ৰা ছোৱালীখিনি আমাৰ BTRৰ ক'বলৈ গ'লে এখন এখন নাৰ্ছিং অনুষ্ঠান হিচাপে আমি আগবাঢ়িব খুজিছোঁ। গতিকে আমি পাৰ্চেণ্টেজত দেখা নাই। যিসকল ল'ৰা ছোৱালী ইচ্ছুক আৰু আগবাঢ়ি আহিছে নাৰ্ছিং শিক্ষাৰ প্ৰতি, তেওঁলোককে আমি প্ৰথম এডমিশ্যন দিছোঁ, আৰু তেওঁলোকক সপোন হিচাপে লৈ আমাৰ কলেজখন আগুৱাই যাবলৈ প্ৰয়াস কৰিছোঁ। আপোনালোকৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। এডমিশ্যন বৰ্তমান 2023-24 বৰ্ষৰ বাবে চলি আছে। যিহেতু আজি ৰিজাল্ট দিছে, মই সমূহ যিসকল শিক্ষাৰ্থী আজি উত্তীৰ্ণ হৈছে ছেম কলেজ অফ নাৰ্ছিঙৰ তৰফৰ পৰা তেওঁলোকক মই শুভকামনা জনাইছোঁ। আৰু বিশেষকৈ মই ৰেছপন্সটো বেছি দেখা পাওঁ ওদালগুৰি চিৰাঙৰ ফালৰ পৰা বহু ল'ৰা ছোৱালী চেংগলোৰত পঢ়িবলৈ যায়। সেই ল'ৰা ছোৱালীখিনি এতিয়া মই আমাৰ অসমৰ প্ৰতি বেছি আকৃষ্ট হোৱা দেখা পাইছোঁ, বহুত আহিছে। আৰু আমাৰ স্থানীয় ল'ৰা ছোৱালীও বহুত আছে, যিহেতু বহুত মেডিকেল কলেজ হৈছে, আৰু কেতিয়াবা আমাক ৰিক্ৰুইটমেণ্ট বিচাৰিও বহুত আহে, আপোনালোকৰ কলেজৰ পৰা ওলাইছে নেকি। গতিকে আমি আশাবাদী যে আমাৰ কলেজৰ পৰা ওলোৱাৰ পিছত তেওঁলোকে এটা ধুনীয়া এটা পজিশ্যনত গৈ নিজকে এটা এক্সাম্পল হিচাপত তেওঁলোকে এষ্টাব্লিছ সমাজৰ এজন সুনাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ব। আৰু এডমিশ্যন আমাৰ যিহেতু আজি ৰিজাল্ট দিলে, এতিয়াৰ পৰা আজিৰ পৰাই আৰম্ভ হৈ যাব গ'ল বুলি আমি ক'ব পাৰিম। আৰু যেতিয়ালৈকে চিটটো শেষ নহয়, আমি এমাহ বা 1.5 মাহ আমাৰ চলি থাকিব। চিট শেষ নোহোৱালৈকে আমি আমাৰ এডমিশ্যন প্ৰক্ৰিয়াটো চলাই থাকিম। थाखो 8, 9 आरो 10 फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। इम्पल्स आसामा नोंथांनि थाखाय होदों अनलाइन टिउसन एप्सनि सुबिदा। बर' आरो एसामिस मोन्नैबो बिजोंनि 8, 9 आरो 10 थाखोनि बिगियान, सानखान्थि आरो इंराजि आयदायाव अनलाइन टिउसननि सुबिदाखौ होगोन। मोनफ्रोमबो आयदायाव दान मोनसेनि फिसआ 250 रांल' जागोन। 12 दाननि थाखाय फरायसानि अनलाइन टिउसना सोलिगोन। इम्पल्स आसाम अनलाइन टिउसन एपआव लाइभ क्लास, अनलाइन टेस्ट, अनलाइन एसाइनमेन्ट आरो डाउट क्लियरिं सेसननि सुबिदा मोननो हागोन। इम्पल्स आसाम अनलाइन टिउसन एपआव रोंगौथि गोनां एक्सपिरियेन्स फोरोंगिरिफ्रासो फोरोंगोन। गोसो गुदुं फरायसाफ्रा गाव गावनि मबाइलाव गुगल प्ले स्ट'रनिफ्राय इम्पल्स आसाम एपखौ डाउनल'ड खालामनो हागोन। लोगोसेयैनो 8099334099 जानबुं अनजिमायाव थोंजोङै जगाजग खालामनो हागोन।